স্বাগতম জনাইছো আপোনালোকক নতুন ইউটিউব চেনেল ইণ্ডিয়ান হিষ্ট্ৰীলৈ। মোৰ নাম শ্ৰী জ্যোতিষ্ম বৰা। এইটো মোৰ প্ৰথম ইউটিউব ভিডিঅ' হয় আৰু ইউটিউব সম্পৰ্কে মোৰ কোনো বিশেষ অভিজ্ঞতাও নাই। ইউটিউব চেনেলটো খোলাৰ মোৰ প্ৰকৃত উদ্দেশ্য হৈছে যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বুৰঞ্জী শিক্ষাই যি হেমাহি অনুভৱ কৰিছে বা বুৰঞ্জী শিক্ষাই যে গুৰুত্ব নোপোৱা হৈছে সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিবৰ নিমিত্তে আমাৰ যে ভাষা সাহিত্য সংস্কৃতি জাতি মাটিৰ ক্ষেত্ৰত যে বুৰঞ্জী শিক্ষাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জনাবৰ উদ্দেশ্যে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু বুৰঞ্জীৰ সম্পৰ্কত বিভিন্ন ধৰণৰ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। এই সম্পৰ্কত মোৰ ব্যক্তিগত জ্ঞানেৰে সাধাৰণ জ্ঞানেৰে আৰু বিভিন্ন ধৰণৰ কিতাপ অধ্যয়নৰ জৰিয়তে যি সাধাৰণ জ্ঞান লাভ কৰিছোঁ সেই জ্ঞানেৰে মই ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম আৰু ইয়াত যদি বিভিন্ন ধৰণৰ মোৰ ভুল ভ্ৰান্তি হয় আপোনালোকে যাতে শুধৰাই কমেণ্ট বক্সত কমেণ্ট কৰি মোক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে অনুপ্ৰেৰণা প্ৰদান কৰে। গতিকে বলক দেৰি নকৰি আমি ভিডিঅ'টোৰ পিনে আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটোৰ মই বিশেষত্ব বা বিশেষ তাৎপৰ্যসমূহৰ বিষয়েও ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ক'বলৈ চেষ্টা কৰিম। গতিকে আজিৰ দিনটোৰ বিশেষত্ব 2004 চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কবি গীতিকাৰ শিক্ষাবিদ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু হৈছিল। 2009 চনৰ আজিৰ দিনটোতে ভাৰতীয় বায়ুসেনা বাহিনীৰ অভিযান গোটৰ সঞ্চালক প্ৰধান পদত অসমীয়া বিষয়া অঞ্জন গগৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰে। মোগল সম্ৰাট শ্বাহজাহানৰ প্ৰিয়তমা পত্নী মমতাজ মহলৰ মৃত্যু হৈছিল 1639 চনৰ আজিৰ দিনটোতে। 2014 চনৰ আজিৰ দিনটোতে নতুন ৰাজ্য তেলেংগানা গঠনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হয়। 1962 চনৰ আজিৰ দিনটো চামোৱাৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে। বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনাক ইণ্ডিয়ান হিষ্ট্ৰী চেনেললৈ। আজি আমি প্ৰথম ভিডিঅ'ত বুৰঞ্জীনো কি, বুৰঞ্জীৰ সংজ্ঞা বা বুৰঞ্জীৰ শব্দগত অৰ্থৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। বুৰঞ্জী শব্দটো ইংলিছত হিষ্ট্ৰী বুলি কোৱা হয়। হিষ্ট্ৰী শব্দটো গ্ৰীক শব্দ ইষ্টুৰিয়া আৰু লেটিন শব্দ হিষ্টৰিয়া এই দুইটা শব্দৰ পৰা অহা বুলি কোৱা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে যে গৱেষণা, উদ্ঘাটন, অনুসন্ধান বা ফলাফল বুলি ক'ব পাৰি। আৰু টাই ভাষাত বুৰঞ্জী শব্দটোৰ অৰ্থ হৈছে যে বু মানে মূৰ্খ, ৰণ মানে শিক্ষা আৰু জি মানে হৈছে ভঁৰাল, অৰ্থাৎ মূৰ্খৰ শিক্ষাৰ ভঁৰাল বা নজনা কথাৰ জনোৱাৰ ভঁৰাল বুলি ক'ব পাৰি। এইখিনিতে এটা উল্লেখযোগ্য কথা যে বহুতো মানুহে ক'ব খোজে বা যোনখিনিয়ে বুৰঞ্জী বিষয়টো বেয়া পায় বা বুৰঞ্জী বিষয়টো ল'ব নিবিচাৰে সেই সম্পৰ্কে এটা আপোনাৰ নিগেটিভ কমেণ্ট কৰিব খোজে যে বুৰঞ্জী শব্দৰ অৰ্থ হৈছে যে মূৰ্খৰ শিক্ষাৰ ভঁৰাল, অৰ্থাৎ কি মূৰ্খই বুৰঞ্জী পঢ়ে নেকি? আচলতে এইটো সম্পূৰ্ণ এটা ভুল ধাৰণা। ইয়াৰ প্ৰকৃত অৰ্থ হৈছে যে মূৰ্খৰ শিক্ষাৰ ভঁৰাল, অৰ্থাৎ যি বুৰঞ্জীৰ বিষয়ে কোনো জ্ঞান অৰ্জন কৰিব নোৱাৰে বা বুৰঞ্জীৰ জ্ঞান যাৰ নাই তেওঁহে প্ৰকৃততে মূৰ্খ। আনহাতে হেমকোষ নামৰ গ্ৰন্থখনত বুৰঞ্জী শব্দটোক বুৰঞ্জী বুলি উল্লেখ কৰিছে। আৰু ইংৰাজী যোনটো হিষ্ট্ৰী শব্দ, সেই হিষ্ট্ৰী শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল হেৰডটাছে। হেৰডটাছ আছিল এজন গ্ৰীক ইতিহাসবিদ বা দাৰ্শনিক। তেওঁকে ইতিহাসৰ পিতৃ বুলি কোৱা হয়। আনহাতে ইয়াৰ সংজ্ঞা মানে অৰ্থাৎ বুৰঞ্জী কাক বোলে, বুৰঞ্জী কি, এই সম্পৰ্কত বিভিন্নজন ইতিহাসবিদে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। গতিকে ইয়াৰ কোনো এক নিৰ্দিষ্ট সংজ্ঞা আগবঢ়াব নোৱাৰি। তথাপিতো কেইজনমান ইতিহাসবিদৰ মই সংজ্ঞাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম, বিখ্যাত ইতিহাসবিদৰ। ইয়াৰ ভিতৰত যে কৈছে যে ফ্ৰেন্সিছ বেকনে কৈছে যে ইতিহাসে মানুহক জ্ঞানী কৰে। অৰ্থাৎ কি কৈছে যে অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত বা ধাৰ্মিক ক্ষেত্ৰত মানে আধ্যাত্মিক ক্ষেত্ৰত ইতিহাসে সকলো দিশৰে জ্ঞান ইতিহাসে মানুহক প্ৰদান কৰে। আনহাতে অন্য এজন বিখ্যাত ইতিহাসবিদে কৈছে যে তেওঁৰ নাম হৈছে আৰ.জে. কলিঙুড। আৰ.জে. কলিঙুডে কৈছে যে প্ৰচলিত অৰ্থত অতীতৰ জ্ঞানেই ইতিহাস, অৰ্থাৎ আমাৰ অতীতৰ যি জ্ঞান তাকে সাধাৰণ অৰ্থত ইতিহাস বুলি মন্তব্য কৰিব খুজিছে। আনহাতে ভাৰতীয় এজন বিখ্যাত দাৰ্শনিক অৰ্থাৎ আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ইতিহাস সম্পৰ্কে মত পোষণ কৰি ক'ব বিচাৰিছে যে মানুহে যুগে যুগে কৰি অহা প্ৰকৃতি আৰু শাসন শোষণৰ বিৰুদ্ধে কৰি অহা সংগ্ৰামকে ইতিহাস বুলি তেওঁ মত পোষণ কৰিছে। আনহাতে আন এজন দাৰ্শনিক যোনজনক আধুনিক ইতিহাসৰ পিতৃ বুলিও কোৱা হয়, ৰাংকে, তেওঁ কৈছে যে ইতিহাস এক প্ৰকাৰৰ বিজ্ঞান। গতিকে এই চাৰিজন দাৰ্শনিকৰ মন্তব্যৰ পৰা আমি এক কথাত উপনীত হ'ব পাৰোঁ যে ইতিহাসৰ কোনো নিৰ্দিষ্ট সংজ্ঞা দিব নোৱাৰি, কিন্তু এইটো ক'ব পাৰোঁ যে
আমাৰ অতীতৰ যি জ্ঞান বা অতীতৰ ঘটনাৰ যি কাহিনী সেই কাহিনীকে আমি ইতিহাস বুৰঞ্জী বা ইংলিছত হিষ্ট্ৰী বুলি ক'ব বিচাৰোঁ। গতিকে আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। কমেণ্ট কৰি আমাক যাতে দ্বিতীয়টো ভিডিঅ' বা পৰৱৰ্তী ইতিহাস সম্পৰ্কত ভিডিঅ' বনাবলৈ আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি ন'টিফিকেশ্যনত পাবৰ বাবে ছাবস্ক্ৰাইব কৰিব।